আগন্তুক যেটো বিটিসি চতুৰ্থ নিৰ্বাচন ইয়াৰ বাবে পুনৰবাৰ 29 নং শুক্লাই চেৰফাং যেটো বিটিসি এসটি কমিটি মানে কি সরি বিটিসি নিৰ্বাচনৰ বাবে আমাৰ বিপিএফ দলৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক চতুৰ্থবাৰৰ বাবে এই শুক্লাই চেৰফাং সমষ্টিত এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে বিপিএফ দলৰ পৰা মোক প্ৰাৰ্থী নিৰ্বাচন কৰিছে। ইয়াৰ বাবে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই ইয়াত মোৰ শুক্লাই চেৰফাং ইলেকশ্যন ষ্টেয়াৰিং কমিটি আজি ইয়াত মই গঠন কৰিম অলপ পিছতে। গতিকে ইয়াত আজি হাজাৰ হাজাৰ মোৰ শুক্লাই চেৰফাং অঞ্চলত বসবাস কৰা সকলো জাতি ধৰ্মাৱলম্বী ভাষা ভাষীৰ মানুহ ইয়াত গোট খাইছে। গতিকে এইটোৱে মই দেখিছোঁ আজিয়ে মই মানে বিজয় হৈছোঁ বুলি মই ভাবোঁ। কাৰণ বিগত দিনবোৰত যেনেকৈ ৰাইজে মোক ছাপোৰ্ট কৰিছে এই বছৰো পুনৰবাৰ চতুৰ্থবাৰৰ বাবে বিটিসি নিৰ্বাচনত জয়যুক্ত কৰিবৰ কাৰণে মোৰ লগত কাম কৰিবৰ কাৰণে গোটেইখিনি গাঁও অঞ্চলৰ ৰাইজে উঠি পৰি আহিছে। ইয়াৰ কাৰণ হৈছে আজি বিগত 15 বছৰে আমাৰ শুক্লাই চেৰফাং অঞ্চলত উন্নয়নৰ কাৰণে যিখিনি আমি কাম কৰিছোঁ সেইটোৰ কাৰণে আজি সকলো ৰাইজ আমাৰ বিপিএফ দলৰ লগত মানে আজি কাম কৰিছে বুলি মই ভাবোঁ। আৰু আজি আমাৰ বিপিএফ দলৰ যে মানে উন্নয়ন এই উন্নয়নটো দেখি পেলাই আজি বিভিন্ন ৰাজনীতি দলৰ পৰা আমাৰ বিপিএফ দলত যোগদান কৰিছে। ইয়াত এফচুৰ মানে বৰ্তমানৰ বডিত থকা দেওচুঙা প্ৰাইমাৰী কমিটিৰ জেনেৰেল সেক্ৰেটাৰী বৰ্তমান মানে হেৰিত পদত থকা মানে এফচুৰ জেনেৰেল সেক্ৰেটাৰী শান্তি বড়ো তেখেতৰ নেতৃত্বত আৰু আকচুৰ সোৱাগপুৰ প্ৰাইমাৰী কমিটি যিটো আকচু অল আসাম গোৰ্খা ষ্টুডেণ্টছ ইউনিয়ন ইয়াৰ বৰ্তমান বডিত থকা মানে সভাপতি ঈশ্বৰ চেত্ৰীৰ নেতৃত্বত আৰু বিজেপিৰ যোৱাবাৰ মানে তৃতীয় বিটিসি নিৰ্বাচনত শুক্লাই চেৰফাঙত বিজেপিৰ হৈ মানে ইলেকশ্যন খেলা কেণ্ডিডেট বাসুদেৱ বসুমতাৰী তেখেতে আজি আমাৰ লগত যোগদান কৰিছে। UPPLৰ বহুত শ মানুহ ইয়াত আজি আমাৰ লগত যোগদান কৰিছে। বেংগলী ফেডাৰেশ্যনৰ পৰা ইয়াত আমাৰ দলৰ লগত যোগদান কৰিছে। ABMCৰ সদস্যসকল আমাৰ লগত আহিছে। অবড়ো সদস্যসকল ইয়াত আছে। বৰ্মন কছাৰীৰ মানে ইয়াত মানে ছাত্ৰ সন্থান মানে ইয়াত নেতা কৰ্মীবিলাক আমাৰ লগত আহিছে। ইয়াৰ লগত মানে সাৰেন্দাৰ NDB তেখেতসকলে আমাৰ লগত যোগদান কৰিছে। ইয়াত আৰু ভেৰাইটিছ মানে গাঁও অঞ্চলৰ যুৱ যিবিলাক ক্লাব এই ক্লাবৰ মানে নেতৃবৃন্দ বা কৰ্মকৰ্তাসকলে আজি আমাৰ বিপিএফ দলত যোগদান কৰিছে। টোটেল 418 জন আজি 418 জন জইন কৰিছে। ইতিমধ্যে মোৰ শুক্লাই চেৰফাং সমষ্টিত মানে তৃতীয়বাৰ মানে যোৱা 22 ছেপ্টেম্বৰত শুক্লাইত আমি 249 জন আৰু যোৱা 17 নৱেম্বৰ তাৰিখত মই মহৰীপাৰাত 580 জন জইন কৰিছিলোঁ আৰু আজি ইয়াত 418 জন আজি ইয়াত মানে আমি যোগদান কৰিবলৈ সক্ষম হৈছে। গতিকে আগন্তুক মানে যিটো নিৰ্বাচন ইয়াত 100% জয় হ'ব। ইয়াত বিভিন্ন ৰাজনীতি দলে ইয়াত মোৰ লগত যুঁজি লাভ নাই। UPPL 3 নম্বৰ থাকিব, নৱশৰণীয়াৰ গ্ৰুপ অবড়ো 2nd থাকিব আৰু বিজেপি ইয়াত মোৰ সমষ্টিত ৰণেন্দ্ৰ নাৰ্জাৰী তেখেতো ইয়াত মানে প্ৰতিনিধিত্ব কৰিব বুলি মই শুনিছোঁ। যদি বিজেপি কেণ্ডিডেট ইয়াত 4 নম্বৰ থাকিব এইটো বাস্তৱ কথা। বিপিএফ দল 1 নম্বৰ, অবড়ো 2 নম্বৰ, UPPL 3 নম্বৰ আৰু বিজেপি 4 নম্বৰ। এইটোৱে বাস্তৱ। একো প্ৰভাৱ নাই। UPPLৰ ভোটাৰবিলাক আমাৰ লগত আহিছে। আগত মানে ধীৰেন বড়ো গ্ৰুপ আৰু মানে কি কয় এইটো গোবিন্দ বড়ো বসুমতাৰী গ্ৰুপ তেখেতসকলে প্ৰমোদৰ লগত কাম কৰি আছিল। UPPL যোৱাবাৰ PCDR আছিল। তেখেতসকলৰ ৰাজনীতি দল সদায় সলনি হৈ থাকে। মই 2003 মানে কি কয় এইটো 5 চনৰ পৰা 3টা মই নিৰ্বাচন খেলিলোঁ। প্ৰথমবাৰত মই পাইছিলোঁ মানে PDFৰ কাৰাৰাম দৈমাৰীক, তাক বিধ্বস্তও মই কৰিছোঁ। তাৰপিছত আহিল UDPF, তাকো মানে ৰমেশ স্বৰ্গীয়ে তাকো মই একদম বেয়াকৈ মানে হাৰাই পেলাইছিলোঁ। যোৱাবাৰ আহিছিল PCDRৰ হৈ ৰণেন নাৰ্জাৰী তেখেতো মানে 3 নম্বৰ 7,000 ভোট পাই পেলাই 3 নম্বৰ স্থান পাইছিল।
আৰু এইবাৰ মানে UPPLৰ হয় মানে ইয়াত আমাৰ এই সমষ্টিত শুক্লা চেৰপাং সমষ্টিত প্ৰাৰ্থী তেখেতসকলে ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থী বিচাৰি আছে টিকেট দিব না নাই ইয়াত ইলেকশ্যন খেলিব না নাই এওঁলোকৰ কনফিউজন হৈ আছে গতিকে তেখেতসকলে শংকিত মানে তেখেতসকলে মানে প্ৰাৰ্থী বিচাৰি পোৱা নাই UPPL গতিকে ইয়াত UPPLৰ কোনো প্ৰভাৱ নাই UPPL মানে যদি এওঁলোকে ইলেকশ্যন খেলে 5,500 পৰা 6,000 ভোট পাব যোৱাবাৰ তেখেতসকলে PCDR হৈ মানে প্ৰমোদ বড়োৰ নেতৃত্বত FCবিলাকে মানে PCDRৰ হৈ কাম কৰিছিল তেখেতসকলে 7,000 ভোট পাইছিল তেতিয়া NDP মানে ধীৰেন বড়ো আৰু গোবিন্দ বসুমতাৰী মানে তেখেতসকলৰ দুটা ভাগ নাছিলে তেতিয়া NDP আৰু FCয়ে PCDRৰ হৈ কাম কৰিছিল ৰণেন নাৰ্জাৰী হয় কিন্তু আজিৰ দিনটোত চাউৰাইগ্ৰা গ্ৰুপৰ ইয়াত NDP আজিৰ আমাৰ ষ্টেজত আছে আজি ইয়াত মানে ধীৰেন বড়ো গ্ৰুপৰ NDP আমাৰ ষ্টেজত আছে আজিৰ দিনটোত মানে কি কয় এইটো ৰঞ্জন দৈমাৰীৰ মানে যে NDP মানে নেতা সদস্য আমাৰ মানে এই মঞ্চত আজি ইয়াত উপস্থিত আছে তিনিটা NDP গোট আমাৰ লগত আছে আৰু আজিৰ দিনটোত বিভিন্ন মানে দল ছাত্ৰ সংগঠনৰ যিবিলাক মানে ষ্টুডেণ্টছবিলাক বিভিন্ন মানে ছাত্ৰ সংগঠনৰ আমাৰ লগত বহুখিনি জইন কৰিছে আছুৰ পৰাও মহৰীৰ পৰা মানে আঞ্চলিক কমিটিৰ মানে মানে কি কয় জেনেৰেল ছেক্ৰেটাৰী ৰুবুল কলিতাৰ আগত আমি 22 ছেপ্টেম্বৰ তাৰিখে 70 জন আমি মানে আছুৰ বডিত থকা মানে তেখেতসকলৰ কৰ্মী আৰু নেতাবিলাকক আমি জইন কৰিবলৈ সক্ষম হৈছিল গতিকে ইয়াত বিভিন্ন ছাত্ৰ মানে যুৱ সমাজ হিল দল ভাঙি আজি আমাৰ দলৰ লগত মানে যোগদান কৰিছে আৰু আমাৰ BPF দলৰ হৈ কাম কৰি আছে গতিকে পুনৰবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTCত আমি ৭৪ বাৰৰ বাবে আমি মানে চৰকাৰ গঠন কৰিম এইটো